আসসালামু আলাইকুম বরহমতুল্লাহি ওবারাকাতুহু ওয়া মাগফিরাতুহু। হে মোৰ মৰমৰ দিন দৰদী ভাই বন্ধুসকল, আমাৰ ইছলাম ধৰ্মত এটা শব্দ আছে, ইকৰামুল মুছলিমিন, অৰ্থাৎ এজন মুছলমানে আনজন মুছলমানক সহায় কৰা। সেয়েহে মই সহায় কৰিলোঁ আপোনাসবক জিকিৰ আৰু কাহিনী শুনাই, আৰু আপোনাসবেও মোক এই চেনেলত ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি মোক সহায় কৰিব বুলি আশা ৰাখি এয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ শিশু নবীৰ অলৌকিক ঘটনা ৩য় খণ্ড। কোৱা হৈছে যে এটা সময়ত আৰব দেশত ধনে মালে গণ্যমান্য উচ্চ পদৰ ধনী ব্যক্তি আছিল ৱাহাব জোহৰী, আৰু সেই ৱাহাব জোহৰীৰ জীয়ৰী আছিল বিবি আমিনা। বিবি আমিনাৰ বয়স আছিল তেতিয়া মাত্ৰ 7 বছৰ। গাঁৱলীয়া ল'ৰা ছোৱালীৰ লগত আগফালে খেলা ধূলা কৰি আছিল। হঠাৎ আঁতৰলৈ চকু ফুৰাই দেখে যে আব্দুল্লাক শত্ৰুৱে মাৰিবলৈ দৌৰাই দৌৰাই আনি আছে। তৎক্ষণাৎ বিবি আমিনাই দৌৰি দৌৰি আহি বাপেকৰ আগত এনেকৈ কৈছিল, আব্বাজান, আব্দুল্লাৰ নামৰ যিজন ল'ৰা আপোনাৰ লগত খেজুৰৰ বেপাৰ কৰে, সেই ল'ৰাজনক মানুহে মাৰিবলৈ খেদি আহি আছে আব্বাজান। বাপেকৰ কথা শুনি আচৰিত হৈ ৱাহাব জোহৰী দৌৰি দৌৰি আব্দুল্লাৰ শত্ৰুৰ মাজৰ পৰা বচাই আনিলে আৰু এনেকৈ ক'বলৈ ধৰিলে, শুনা আব্দুল্লা, তুমি আগৰ আব্দুল্লা নহয়। চোৱা, চাৰিওফালে তোমাৰ শত্ৰু বাঢ়ি গৈছে। সেয়েহে তুমি মোৰ জীয়ৰী বিবি আমিনাক বিয়া পাতা, তেতিয়াহ'লে তুমি সেয়া দুশ্মনৰ পৰা অলপ নহয় অলপ হ'লেও তুমি বাচিব পাৰিবা। ৱাহাব জোহৰীৰ কথাত আব্দুল্লা মান্তি হৈ বিবি আমিনাক বিয়া কৰালে। 7 বছৰীয়া বিবি আমিনাই বিয়া, মৰম, চেনেহ কি বস্তু সম্ভৱ বুজি পোৱা নাছিল। তথাপিও মৰমৰ নবীৰ ওচৰত গৈ মুহাম্মদী নূৰ জিলিকি থকা কপালখনতে এটি চুমা খালে। সুবহানাল্লাহ। লগে লগে সেই মুহাম্মদী নূৰ বিবি আমিনাৰ গৰ্ভত প্ৰৱেশ কৰিলে। দিন অতিবাহিত হ'ল। কোৱা হৈছে যে দয়াৰ নবী 4 মাহৰ গৰ্ভত থাকোঁতে বিবি আমিনাই এটি সপোন দেখা পাই আব্দুল মুত্তালিবৰ আগত এনেকৈ কৈছিল, আব্বাজান, মই আজি এটা সপোন দেখিছোঁ আব্বাজান। কি সপোন দেখিছা মা? আব্বাজান, মই সপোনত দেখিছোঁ মোৰ গৰ্ভৰ পৰা এটি নূৰৰ জ্যোতি ওলাই মক্কাৰ গলিয়ে গলিয়ে ঘূৰি ফুৰিছে আব্বাজান। হয় নেকি? শুনা বিবি আমিনা, এয়া সপোনৰ কথা তুমি কাৰো আগত প্ৰকাশ নকৰিবা। আৰু শুনা, তুমি যি নূৰৰ জ্যোতি দেখিছা সেয়াই মুহাম্মদ। এদিন দেখিবা এই মুহাম্মদে মক্কাৰ গলিয়ে গলিয়ে ইছলাম ধৰ্ম প্ৰচাৰ কৰি ফুৰিব। আন এদিনাখনৰ ঘটনা, নবীজী যেতিয়া 6 মাহৰ গৰ্ভত আছিল, বিবি আমিনাই আকৌ এটা সপোন দেখা পাই চিঞৰি উঠিল আৰু বাপেক আব্দুল মুত্তালিবৰ আগত গৈ কান্দি কান্দি এনেকৈ কৈছিল, আব্বাজান, আজি আমাৰ সপোনত কি দেখিছোঁ আব্বাজান? কি দেখিছা মা? আব্বাজান, মই সপোনত দেখিছোঁ মই পিন্ধি থকা সোণৰ নাকফুলিটো হেৰাই গৈছে আব্বাজান। ইয়া আল্লাহ। আৰু দেখিছোঁ মোৰ গৰ্ভৰ পৰা সন্তান নাইকিয়া হৈ গৈছে। ইয়া আল্লাহ, এয়া মই কি শুনিছোঁ? শুনা মা, তুমি সোণৰ নাকফুলি হেৰুৱা মানে তুমি হেৰুৱালা তোমাৰ স্বামীক, আৰু মই হেৰুৱালোঁ মোৰ সন্তানক। মুহাম্মদে হেৰুৱালে মুহাম্মদৰ বাপেকক। সেয়েহে বাপেকৰ মৰম পাহৰিব নোৱাৰি আল্লাহৰ আদেশ লৈ বাতিনি ৰূপ ধাৰণ কৰি ৰুহানী বেশত চাম দেশত গৈ বাপেকৰ জানাজাৰ নামাজত শ্বৰীক হৈছিল। আনকি কিছুমান ৰেৱায়তত লিখে বাপেকৰ জানাজাৰ নামাজ নবীজীয়ে নিজেই পঢ়াইছিল। সুবহানাল্লাহ। হে মুমিন মুছলমান দিন দৰদী ভাই বন্ধুসকল, আহক আমি সকলোৱে মিলি সেইজনা নবীৰ কলিমা পঢ়োঁ। লা ইলাহা ইল্লাল্লাহু মুহাম্মদ ৰাসূল, কোন বাগানৰ ফুলই তুমি, কোন বাগিচাৰ ফুল, সেই ফুলৰে নাম দিছিল আল্লাহ মুহাম্মদ ৰাসূল। আমিনাৰ বাগানত ফুলিলে ফুল, গোটেই জগত আমোল
গোন্ধতে আমি পাগল হৈ সেই ফুলৰ গোন্ধতে আমি পাগল হৈ প্ৰেমতে মজগুল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল সেই ফুল যদি নুফুলিলে হয় দুনিয়া সৃষ্টি নহ'লে হয় এই ফুল যদি নুফুলিলে হয় দুনিয়া সৃষ্টি নহ'লে হয় নহ'লে হয় আৰজ কুৰচি নহ'লে হয় আৰজ কুৰচি শৰীয়তৰ মূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল আল্লাহৰ নূৰতে নবীৰ সৃষ্টি নবীজিৰ নূৰতে আমি সৃষ্টি আল্লাহর নূরতে নবীর সৃষ্টি নবীজির নূরতে আমি সৃষ্টি সেই নবীৰ উম্মত হৈ আমি সেই নবীৰ উম্মত হৈ আমি সদায় কৰি থাকো ভুল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল বেহেস্ততে মৌৰা চৰাই পাখিত লিখা আছে চাৰি ফুল বেহেশততে মৌৰা চৰাই পাখিত লিখা আছে চাৰি ফুল এই পাখি জোকাৰিলে দুনিয়াতে সৃষ্টি হয় সেই পাখি জোকাৰিলে দুনিয়াতে সৃষ্টি হয় খুদাৰে মখলুক লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল নবীজি 4 মাহ গৰ্ভত থাকোঁতে আমিনা বিবিয়ে সপোন দেখে নবীজি 4 মাহৰ গৰ্ভত থাকোঁতে আমিনা বিবিয়ে সপোন দেখে গৰ্ভৰ পৰা এটি নূৰৰ জ্যোতি ওলায় গৰ্ভৰ পৰা এটি নূৰৰ জ্যোতি ওলায় মক্কাতে কৰে তুলবুল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ
নবীজি ছমাহৰ গৰ্ভত থাকোঁতে আকৌ এদিন আমি নাই সপোন দেখে নবীজি ছমাহৰ গৰ্ভত থাকোঁতে আকৌ এদিন আমি নাই সপোন দেখে সোণৰে নাক ফুলি হেৰাই থাকে সোণৰে নাক ফুলি হেৰাই থাকে গৰ্ভতে নাই ৰচু